গুড মৰ্ণিং, নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু আছোঁ মাৰ ঘৰত। আজি মাৰ ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইফালে মায়ে ছিঙি আছে মানে খুতুৰা শাক ছিঙি আছে, তাকে দেখাইছে একদম ৰাতিপুৱাই পুৱাই দেই, দেখিছেনে? ৰাতিপুৱাই পুৱাই খুতুৰা ছিঙিছে, দেখাই দিয়া খুতুৰাখিনি। ৰাতিপুৱাই পুৱাই খুতুৰা ছিঙিছে, শুই উঠি আহিছে, বেলেগ কাম নাই, ডাইৰেক্ট খুতুৰাই ছিঙিছে। এইফালে আছে এইবাৰ ভাতকেৰেলা ন, ভাতকেৰেলা দিছে পোনে দুটা এটা লাগিলে আৰু এসাঁজৰ খোৱা হ'ল। এই কেইবাজোপা আছে ভাতকেৰেলা, ইমান দাম ভাতকেৰেলা। এইফালে আমাৰ গৰু বান্ধে ইয়াতে, সেইকাৰণে এনেকুৱা হৈ আছে। এজোপা জাতিলাও দিছে, দিছেহে কিন্তু মানে ইমানেই কলি আছে নহয়, ওচৰৰ পৰা দেখাওঁ হ'ব। ধেৰ কিবা কিবি আছে আমাৰ এই গাঁৱৰ ঘৰত। এইজোপা জাতিলাও ধেৰ কলিয়া আছে, এইফালে বগোৱাই নাই, এইডোখৰতে লাগিছে, কেইবাটাও খোৱাই হ'ল। তাৰপিছত এইফালে কি আছে নহয়, মানে বিচাৰিলে ধেৰ কিবা কিবি ওলাব। তাৰপৰা এই তিতা ভেকুৰীটো যে সেইটো আছে, তিতা ভেকুৰী এইটো মই বহুত বেছি ভাল পাওঁ। এই ওলাই থাকে আৰু এইবিলাক। সেইফালে আমাৰ গৰু বান্ধে। তাৰপিছত এইবোৰ গোটেই কচু দেখিছেনে? কচু মানে তাত খাবলৈ পাবলৈ ইমান দিগদাৰ, আৰু বজাৰতো নাপায়। এইবোৰ গোটেই আমাৰ কচু, ক'লা কচু, কিমান খাব আৰু। এইফালে দানা বনাই গৰুৰ কাৰণে। তাৰপিছত এইফালে এজোপা নুনি আছে, এইবোৰ চব কচু। মই এতিয়া ৰাতিপুৱা দুডালমান বুটলিলোঁ। তাৰপিছত বুটলিবলৈ কৈছোঁ, এইফালে কুকুৰটো থাকে, কুকুৰ ৰাখে। তাৰপিছত এজোপা কোমোৰা লাগি আছে, দেখিছেনে? কোমোৰা খোৱাই হৈছে, বহুতকেইটা কোমোৰা খোৱা হ'ল। আইতা ঢুকাইছিলে, আইতা সকামতে অহা মই, সেই আইতা সকামত বহুতকেইটা খোৱা হ'ল। তাৰপৰা এইফালে ৰঙালাও কলিয়াই আছে। তাৰপিছতে এটা কোমোৰা দেখিছেনে? এইটো বুঢ়াই হৈছে, এইটো ৰঙালাও। মানে গাঁৱৰ ঘৰত থাকিলে আৰু কিনি খাবলগীয়া নহয় আৰু। এইটো কোমোৰা, এইটো ৰঙালাও, এইবোৰ খুতুৰা। ইয়াতো আছে খুতুৰা, মই ইমানখিনি পালেই ৰাতিপুৱাই একদম অৱস্থা নাইকিয়াকৈ আছোঁ আৰু গোটেইখিনি। তাৰপিছত এইফালে কোমোৰা দিছে ভাইটিয়ে, এইবোৰ কচু, এইজোপা ওপৰলৈকে বগাইছে। আৰু ইয়াত মেৱা আছে দেই, মেৱা এজোপা আছে। তাৰপিছত এইফালে জাতিলাও, এইজোপা যে কিমান লাগিছে মানে হিচাপ নাই। মানুহে মানে ওচৰৰ মানুহেও পূৰা খাইছেগৈ নি, এইবোৰ লাগিয়ে আছে, বহুত লাগি আছে। সেইফালে ভিতৰলৈ লাগি আছে, সেইটো এটা কোনফালে, এইবোৰ ঢেৰ জাতিলাও, ঢেৰ কলিয়াই আছে। এজন আমাৰ গৰম পানী কৰি আছে, দেখাই দিয়া এইফালে, ৰাতিপুৱা পৰিৱেশটো আমাৰ। তাৰপিছত এইফালে লাগি আছে, এজোপা বহুত লাগিছে, বহুত খোৱা হ'ল এজোপা যে। আগফালে এজোপা আছে, সেইজোপা মই দেখুৱাই নাই বাৰু। এজোপা ইয়াতো লাগি আছে, এইফালে কলিয়াই আছে, দেখিছেনে? আকৌ ইয়াতো মানে এইবিলাক দেখিছেনে? এইটো এটা দীঘল হৈ আছে, এইফালে ধেৰ লাগি আছে জাতিলাও। ঘৰত থাকিলে ইমান কিনিব লগা নহয় দেই। এইফালে কচু দেখিছেনে? কচু মানে চবতে কচু হৈয়ে আছে। এইফালে একদম ৰাতিপুৱা মায়ে কাম কৰিয়ে আছে, চবে মানে কাম লাগিছে। মই শুই উঠি মানে ভিডিঅ'হে কৰিছোঁ, দেখাম বুলি, এইকেইদিন কৰিব পৰা নাই। আৰু এইফালে বিলাহী মানে পকি কিবা হৈ গ'ল, বহুত বিলাহী খোৱা হ'ল দেই। আমাৰ ইমান ডাঙৰ সকামটো গ'ল, মানে শাক পাচলি কিনাই নহ'ল, চব ঘৰৰে। আগতে ইয়াত জলকীয়া লগাইছিলে, এইখিনি গোটেইখিনি জলকীয়া লগাইছিলে। এইফালে নৰসিংহ, কি যে আছে নহয়। তাৰপৰা এইফালেও দিছে জাতিলাও, এইখন বাৰীতো দিছে জাতিলাও। আৰু সেইবোৰ আগফালে জোপা দেখাম বাৰু। এইফালে দিছে জাতিলাও, কোমোৰা দিছে নেকি, তিয়ঁহ এনেকৈ দিছে। আৰু এইফালে জলকীয়া দিছে, অকণমান হাবি হৈছে নে, চাফা কৰিছিলে আকৌ হ'ল। এইফালে জলকীয়া, এইবোৰ ভাইটিয়ে দিছে দেই জলকীয়াখিনি। সেইখিনি গোটেইখিনি জলকীয়া হয়, কিন্তু হাবিখিনি হৈছে যে সেইকাৰণে দেখিবলৈ। ইয়াত আকৌ কচু দিছে, হাবি হৈছে, সকামৰ পৰা এইবিলাক চাফা কৰিব পৰা নাই। এইবিলাকো কিবা কিবি, এই দোল বন বুলি কয় যে, দোৰোণ গছৰ, কিছুমানে দোৰোণ শাক বুলিও কয়। আমি থকা ঠাইত মানে দোৰোণ শাক বুলি কৈছিলে, তাকে চিনি নাপাওঁ। তাৰপৰা মই দেখিয়ে গম পাইছোঁ, এই দোল বন আমাৰ ঘৰতে ধেৰ এভেইলেবল আছে, দেখিনে কিমান আছে এইখিনি। সেয়াই আৰু আমাৰ এই গাঁৱলীয়া পৰিৱেশ। এইফালে মই শুই উঠিছোঁ আৰু আহিছোঁ, মুখে ধোৱা নাই, পোৱালীজনী শুইয়ে আছে। তাই মানে শুই থাকোঁতে মানে ভিডিঅ' এটা কৰি থওঁ বুলি ভাবিছোঁ, দিনত সময় নাপাওঁ নহয়। সেয়াই আৰু এইবিলাকে। এইজোপা দেখাওঁ নেকি? আমাৰ সেই কাম কৰা দাদাজনে মানে দেখাবলৈ কৈ আছে জাতিলাওজোপা, এইবোৰ তেওঁৱে কৰি থৈ দিয়ে। আৰু এইফালে আমাৰ ঘৰো বনাই আছে, অৱস্থা নাইকিয়া হৈ আছে।